দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো ম্যাথমেটিক্স উইথ পৰাক্ৰমলী চেনেলটোলৈ আমি পঢ়ি আছিলো দশম শ্ৰেণীৰ 5.2 সমান্তৰ প্ৰগতিৰ arithmetic progression question answer আৰু আজি আমি আহিছো একেবাৰে শেষৰ দুটা প্ৰশ্নলৈ এটো হৈছে question number 19 ইয়াত দিয়া আছে এজন মানুহৰ প্ৰথম দৰমহা rupees 5000 5000 টকা দৰমহা আছিল আৰু তেওঁৰ চুক্তি আছিল যে বছৰি 200 টকাকৈ বৃদ্ধি হ'ব দিস ইজ কল্ড ইনক্ৰিমেন্ট হিজ ইনক্ৰিমেন্ট ইজ 200 that means প্ৰতি বছৰে 200 কে বেছি পাই গৈ থাকিব এতিয়া প্ৰশ্নটো কৰিছে তেওঁ কোন বছৰত দৰমহা 7000 টকা হ'বগে 7000 salary you will get in which year মানে ইয়াৰ কাৰণে প্ৰথম দৰমহা বুলি কৈছে গতিকে তো প্ৰথমৰ পৰা আৰম্ভ হৈছে গতিকে ইয়াত a জুকেল কিমান হ'ব 5000 বছৰি বৃদ্ধি হ'ব কিমানকে বাঢ়ি যাব 200 কে this is the 200 you will get increment so this is the common difference d is equal 200 আৰু কিমান salary হ'বগে হেতু হৈছে শেষ দৰমহা তাৰ মানে 7000 7000 কথা কৰিছে গতিকে আমি an 7000 ধৰো গতিকে আমি an যদি পাও সহজ হৈ গলে an equal to 7000 গতিকে a মানে কিমান an কোৱা a plus n minus whole into d is equal 7000 গতিকে a মানে কিমান a মানে 5000 plus n minus 1 whole into 200 is equal 7000 গতিকে 5000 to হিফালে লৈ যোৱা কিমান হ'ব n minus 1 ইয়া 200 থাকি যাব is equal 7000 minus 5000 this is 2000 গতিকে এবাৰ n minus 1 কিমান হ'ব 2000 by 200 00 কাটা গল গতিকে কিমান পালো n minus 1 is equal কিমান পাবা কোৱা 20 by 2 yes very good 10 গতিকে n is equal কিমান পালে এতিয়া 1 to হিফালে গলে 11 that means 10 plus 1 11 তাৰ মানে আমি বুজিলো 11 বছৰৰ পাছত 11 বছৰৰ পাছত after 11 years his salary will be 7000 কিন্তু প্ৰশ্ন কৰিছে which year গতে তুমি কি কৰিব লাগিব এতিয়া তোমাক কোন চনৰ কথা কৰিছে প্ৰশ্নটো কৈছিলে তেওঁ চাকৰি পাইছিলে 1995 1995 চনত 1995 তেওঁ চাকৰি পাইছিল তাৰ 11 বছৰৰ পাছত তেওঁৰ দৰমহা কিমান হ'ব 7000 হ'ব that means 1995 plus 11 তাৰ মানে কিমান হ'ব এতিয়া 602 তাৰ মানে কিমান বুজিলো আমি 2006 in the year 2006 his salary will be 7000 তাৰ মানে 2006 চনত তেওঁ দৰমহা 7000 টকা হ'বগে কিমান বছৰৰ পাছত 11 বছৰৰ পাছত এটো আছিল প্ৰশ্নটো তোমালোকে নিশ্চয় বুজিব পাৰিছা আৰু যদি বুজিব পাৰিছা তেনহলে লাইক বাটনটো অন কৰি দিয়া আৰু যদি বুজিব পৰা নাই কমেন্ট বক্সত হেই মোক সুধিব পাৰা I will try to give you the answer properly again so keep watching your favorite channel Mathematics with Paraktamoli thank you